বিটিসিৰ যিখিনি কৰ্তৃত্ব পাইছে পাৱাৰ পাইছে সেই পাৱাৰ মানে এক্সাৰসাইজ কৰিবৰ কাৰণে আমি প্ৰথম সিস্টেমটো ঠিক কৰিব লাগিব আইন কানুন তো ইয়াৰ কাৰণে প্ৰথম বিধানসভাটো ঠিক কৰিব লাগিব বিটিসিৰ নিজস্ব আইন কানুন বিলাক মানে ঠিক কৰি ল'ব নোৱাৰাৰ কাৰণে ৰাজ্য চৰকাৰৰ বৰ্তমানৰ নিয়ম কানুনকে ইয়াতে এডপ্ট কৰি ফেলে কামবিলাক কৰি থাকিবলগীয়া হৈছে যাৰ কাৰণে গ্ৰাসৰুট লেভেলত ইমপ্লিমেন্টত খেলিমেলি সদায় হৈ আছে গতিকে বিটিসিৰ নিজস্ব আইন কানুন বিলাক মানে ঠিক কৰি ল'ব নোৱাৰাৰ কাৰণে ৰাজ্য চৰকাৰৰ বৰ্তমানৰ নিয়ম কানুনকে ইয়াতে এডপ্ট কৰি ফেলে কামবিলাক কৰি থাকিবলগীয়া হৈছে যাৰ কাৰণে বিভিন্ন অসুবিধাৰ মাজে মাজে আহি আছে আজি টাউন এণ্ড কাণ্ট্ৰি প্লেনিং আৰবান ডিপাৰ্টমেণ্টত বিটিসি ট্ৰান্সফাৰ সাবজেক্ট কিন্তু আজিলৈকে কোনো মিউনিচিপালিটিৰ টাউন কমিটিৰ ইলেকশ্যন পাতিব পৰা নাই আৰু তাৰ কাৰণে চেন্ট্ৰেল পুঁজিটো পাবলৈ সক্ষম হোৱা নাই আৰু নিৰ্বাচন যদি পাতিব লাগে তেতিয়া লেজিসলেশ্যন কৰিব লাগিব তাতে বিধায়িনী মানে ব্যৱস্থাটো আমি কৰি ল'ব লাগিব আইন বনাই ল'ব লাগিব আৰু তেতিয়া আমি নিৰ্বাচন পাতিব পাৰিম আৰু তেতিয়াহে টাউন এলেকাটো আমি ডেভেলপ কৰিব পাৰিম আৰু যেতিয়ালৈকে টাউন এলেকা ডেভেলপ নহয় টাউনতে যেহেতু আমাৰ শিক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো মানে ব্যৱস্থাটো থাকে তো সেই ব্যৱস্থাবিলাক আমাৰ ভাল নহ'ব গতিকে মাটি বাৰীৰ ক্ষেত্ৰত আমি আইন কানুন ভালদৰে বনাব নোৱাৰাৰ কাৰণে মেকানিজমবিলাক আমি ঠিক কৰিব নোৱাৰাৰ কাৰণে এতিয়ালৈকেও মাটি বাৰীৰ ক্ষেত্ৰত বিটিসিৰ জনগণই সদায় ট্ৰান্সফাৰ কৰা কিনা বেচা কৰা সেইটোৰ ক্ষেত্ৰত বহুত খেলিমেলি হৈ আছে গতিকে তাৰ কাৰণে ব্যৱস্থাটো যদি হ'ব লাগে প্ৰশাসনিক ব্যৱস্থাটো আমি ভালদৰে তাক এষ্টাব্লিছ কৰিব লাগে বিভিন্ন বিভাগবিলাকতো আমি চিষ্টেমটো কৰি ল'ব পৰা নাই যে আজি ডিষ্ট্ৰিক্ট অফিচবিলাকত বিটিসিৰ ৰাইজে ডিপাৰ্টমেণ্টৰ ওচৰত গ'লেও তাতে কোনো তেনেকুৱা ধৰণৰ সিদ্ধান্ত নহয় বা তাত উদ্যোগ নলয় বিটিসি কোকৰাঝাৰৰ পৰাই হৈ অহা নাই বুলি বিভিন্ন জিলাৰ অফিচাৰবিলাকে কৈ ফালে কোনো দায়িত্ব নলয় গা এৰি থাকে গতিকে সেই গোটেইবোৰ চিষ্টেমটো যেতিয়ালৈকে ঠিক নকৰে তেতিয়ালৈকে যিমানেই বিভাগ নিদিয়ক যিমানেই পুঁজি নিদিয়ক আজি বিটিসিৰ পৰা 800 পৰা আজি 1000 কোটিতকৈ বেছি টকা দিয়া হৈছে কিন্তু প্ৰত্যেক বছৰে 200-300 কোটি টকা খৰচা কৰিব নোৱাৰা হৈ আছে অথচ বিটিসিৰ বহুত সমস্যা আছে আৰু এই সমস্যাবিলাক থকাৰ পিছতো পইচা ঘূৰি গৈ আছে পইচা ঘূৰি যোৱাৰ কাৰণটো হ'ল যে ইয়াত আমি সিস্টেমেটিক্যালি কামটো কৰিব পাৰোঁ গতিকে জুনিয়ৰ চৰকাৰ নহয় মোৰ কথাটো হ'ল সেইটো যেতিয়ালৈকে আমি গুৰুত্ব নিদিওঁ যিমানে আমি ভিজন নলওঁ যিমানে আমি পলিচি নকৰোঁ ৰাজহুৱা ৰাইজৰ সমস্যা সমাধান হ'ব পৰাকৈ আমি কোনো কাম মানে কৰিব নোৱাৰিম গতিকে সব কামটোৱে এনে ভাল কিন্তু কামটো কাৰ্যক্ষেত্ৰত ভালদৰে হৈ উঠা নাই গোটেইটো বহুত মানে আপোনাৰ মানে কি কয় পলিচি লোৱা হৈছে বহুত আঁচনি লোৱা হৈছে বহুত পইণ্টছ প্ৰগ্ৰেম আছিলে কিন্তু সেই প্ৰগ্ৰেমবিলাক আজিলৈকে ভালদৰে মানে ইমপ্লিমেণ্ট নহয় আজি মানে সাধাৰণ মানুহবিলাক উপকাৰ হ'ব পৰাকৈ আপোনাৰ কি কয় ফিড মিছন আজি গ্ৰাছৰুটত মানে সেইটো হ'ব পৰা নাই এগ্ৰিকালচাৰ সেক্টৰটো বহুত হৈছে উইভিং মানে কি কয় আপোনাৰ হেণ্ডলুম আৰু সেৰিকালচাৰ বিলাকতো বহুত কিবা কিবি লৈছে কিন্তু প্ৰেক্টিকেলি ফিল্ডত সেইবোৰ কৰিব পৰা হোৱা নাই যেনেকুৱা ধৰণৰ এটা বিটিসিয়ে মানে কিবাটো লৈছিলে পলিচিটো লৈছিলে আৰু কাৰণটো হ'ল মেকানিজমটো মানে কৰি লোৱা নাই মেকানিজমটো কৰি নোলোৱাৰ কাৰণে গ্ৰাছৰুট লেভেলত ইমপ্লিমেণ্টত খেলিমেলি সদায় হৈ আছে গতিকে আলোচনা ভাল হৈছে বহুত বিষয়বিলাক ভাল ভাল বিষয়টোৱে হৈ আছে কিন্তু সেইবোৰ যি পাৰপাছত ভাবা হৈছিল এইটো পাৰপাছত মানে প্ৰেক্টিকেলত সেইবোৰ মানে ইমপ্লিমেণ্ট হোৱা নাই মানে কাম কৰিব পৰা নাই গতিকে সেইটোৰ কাৰণে মই ভাবোঁ যে চৰকাৰে যি চৰকাৰে নহওক আজি যদি বিজেপি চৰকাৰ আহে তো প্ৰথম কামটো হ'ব লাগিব যে বিটিসিৰ যিখিনি কৰ্তৃত্ব পাইছে পাৱাৰ পাইছে সেই পাৱাৰ মানে এক্সাৰসাইজ কৰিবৰ কাৰণে আমি প্ৰথম সিস্টেমটো ঠিক কৰিব লাগিব আইন কানুন তো ইয়াৰ কাৰণে প্ৰথম বিধানসভাটো ঠিক কৰিব লাগিব আৰু ইয়াৰ পিছত বিভাগবিলাকৰ মানে
কাম কৰাৰ চিষ্টেমটো কেনেকুৱা হ'ব তাৰ কাৰণে নীতি গ্ৰহণ কৰিব লাগিব, ৰুল বনাব লাগিব, আইন বনাব লাগিব, যাহাতে বিটিচিৰ মানুহৰ কামবিলাক ব্লক পৰ্যায়তে হয়, সাব ডিভিজন অফিচতে হয়, সাৰ্কল অফিচতে হয়। আজি মাটি বাৰী কাৰণে কোকৰাঝাৰ আহিব নালাগে, ব্যক্তিগত মাটি, মই মোৰ মাটি কাক বিক্ৰী কৰোঁ, মোৰ ম্যাদী মাটি, সেইটো সাৰ্কল অফিচ লেভেলতে শেষ হ'ব লাগে। ইয়াৰ কাৰণে বিটিচি ছেক্ৰেটাৰিয়েটলৈকে মানে ফাইলবিলাক ওদালগুৰিৰ পৰা আহিব, এতিয়াতো গহপুৰৰ পৰা আহিব লাগিব ফাইল। এতিয়া এইটো সম্ভৱ নেকি দৈনন্দিন জীৱনত মানুহে নিজৰ বস্তুটো য'ত চৰকাৰৰ লগত কোনো সম্পৰ্ক নাই, যে মোৰ সম্পত্তি মই যাকে নিদিয়ক, আৰু এতিয়া চাৰ্কল অফিচাৰ লেভেলতে চব হৈ যায়, আৰু ফাইনেল মানে যিটো আপোনাক চাৰ্টিফিকেট দিব এইটো চাৰ্কল অফিচে দিব। সেইবিলাক মেকানিজিমটো এতিয়া কৰিব পৰা নাই, মেকানিজিমটো হৈ নুঠাৰ তোৰ কাৰণে যেতিয়া আপুনি মানে এই দায়িত্বটো পায় নিৰ্বাচনৰ দ্বাৰা, ৰাইজৰ দ্বাৰা নিৰ্বাচিত হয়, যেতিয়া চৰকাৰ এটা হয়, চৰকাৰে যেতিয়া দায়িত্বটো পায় তেতিয়া অকল কৰ্তৃত্বটোতো চৰকাৰৰহে আছে। গতিকে চৰকাৰে প্ৰথম তাতে গুৰুত্ব দিব লাগিব। চৰকাৰ যিয়ে নহওক বিটিচিৰ দৈনন্দিন যিটো সমস্যা ৰাইজে সন্মুখীন হৈ থাকে, এই সমস্যাবিলাক সমাধানৰ কাৰণে ব্যৱস্থা লোৱাটো অত্যন্ত দৰকাৰ। আজিলৈকেও মই দেখি আছো যে বিটিচিৰ প্ৰশাসনিক ব্যৱস্থাটো মানে সম্পূৰ্ণ হৈ উঠা। আজি বিটিচিৰ আমাৰ নিজাববীয়াকৈ আমি বিধায়িনী প্ৰক্ৰিয়াটো নিজে নিজৰ মতে কৰি ল'ব পাৰে। যিকোনো আমাৰ যিখিনি ডিপাৰ্টমেণ্ট দিয়া হৈছে, ডিপাৰ্টমেণ্টৰ মানে ৰুল ৰেগুলেশ্যন এক্টবিলাক নিজে ফ্ৰেম কৰিব পাৰে, নিজে কাম কৰিব পাৰে। কিন্তু বিটিচিৰ আমাৰ এই বিধায়িনী ব্যৱস্থাই এতিয়ালৈকে ঠিক হোৱা নাই। বিধানসভা আজিলৈকে সম্পূৰ্ণ হোৱা নাই, মানে বিধানসভা ছেক্ৰেটাৰিয়েটটোৱে সম্পূৰ্ণ হোৱা নাই, সকলো অফিচ। বিধানসভাত আমাৰ যিমানখিনি বিভাগৰ কাম কাজ হৈ আছে এইবিলাক চোৱা চিতা কৰাৰ কাৰণে বিধায়িনী কমিটি আমাৰ সম্পূৰ্ণ হৈ উঠা নাই, মানে যিবিলাকে সদায় পৰীক্ষা নিৰীক্ষা কৰি থাকিব লাগে, মনিটৰ কৰি থাকিব লাগে, মানে সেইবিলাক কমিটি কৰিব পাৰে, কাৰণ অফিচাৰ নাই, তাত ষ্টাফ নাই, এইখিনি কৰিব পাৰে। এইটো যেতিয়ালৈকে নকৰে 39টা বা 40টা বিভাগ যদি আমি কাম কৰিব লাগে, তেতিয়াহ'লে বিধায়িনী প্ৰক্ৰিয়াটো ভালদৰে কৰিব নোৱাৰিব। সেইটো প্ৰয়োজন আছে, যিহেতু সাংবিধানিকভাৱে এতিয়া বিটিচিৰ সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে। অসম চৰকাৰৰ ইয়াত দিয়া ডিপাৰ্টমেণ্টৰ ওপৰত কোনো তাৰ আইন কানুনে ইয়াত আপোনাৰ মানে কভাৰ নকৰে। এতিয়া বিটিচিৰ নিজস্ব আইন কানুনবিলাক মানে ঠিক কৰি ল'ব নোৱাৰাৰ কাৰণে ৰাজ্য চৰকাৰৰ বৰ্তমানৰ নিয়ম কানুনকে ইয়াতে এডপ্ট কৰি ফালে কামবিলাক কৰি থাকিবলগীয়া হৈছে, যাৰ কাৰণে বিভিন্ন অসুবিধাৰ মাজে মাজে আহি আছে। আজি